আজি আমি যাম গাড়ীখন অলপ ধুবলৈ। দেখিছে নহয় কিমান লেতেৰা হৈ আছে। পুৰা আমাৰ অল্ড বাইক 150cc হয়, প্লাছ পুৰা লেতেৰা হৈ আছে। এতিয়া আমি যাম ক'ত? ভাই কৈ দিয়ক কাৰোবাক। গাড়ী ধুবলৈ ব'লক। এতিয়া গাড়ী ষ্টাৰ্ট দিয়ক। ক'ত যাম আমি এতিয়া গাড়ী ধুবলৈ? গাড়ী ভাড়া কৰি দিয়ক। ক'ত যাম ফুলগি? হা ঠিক আছে ব'লক। চুলি চা ভাই, বাহ বেলেগ দীঘল চুলি দেই তোৰ। আহি থকালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। কৰে ভাই ভাড়া ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ চেনেলটো। আমি এতিয়া বহুত কষ্ট কৰি আছোঁ, ভিডিঅ' বনাইছোঁ, যিহেতু আমাৰ ছাবস্ক্ৰাইবাৰ নাই, সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইবাৰটো অলপ বঢ়াই দিয়ক। না গাড়ী আমাৰ ধোৱা হৈ গ'ল। এতিয়া আমি আহিছোঁ ক'ত? পেট্ৰল কৰি দিয়া ৰহাত গৈ কি কৰিম? হেল খাওঁ। তই হেল খাবলৈ ৰহালৈ যাওঁ? কি কথা কবি। এতিয়া আমি আহি আছোঁ, গাড়ীখন ধুলোঁ। বৰ্তমান এতিয়া আমি মেইন হাইৱেত আছোঁ। হাইৱেৰ পৰা এতিয়া আমি যাম ৰহাত গৈ কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব'লক আমাৰ লগত এতিয়া। পুৰা বাইকখন ধুলোঁ, এতিয়া চাফা হৈ গ'ল। পানী পৰি আছে টুপ টুপকে। আৰু এই যে পানী টুপ টুপকে পৰি আছে। তুমি ক'ত আছোঁ কৈ দিয়া। ক'ত আছোঁ? কি পাহৰিলে বোলে সি। আমি বৰ্তমান আছোঁ এতিয়া খৰাগাঁও। খৰাগাঁৱত আছোঁ আমি এতিয়া, চাব পাইছে। আমি এতিয়া যাব লাগিব এতিয়া ৰহা। অতি সোনকালে আমি ৰহা পাই আছোঁ। ৰহা পাই আমি দেখাই আছোঁ আপোনালোকক কি হয় কি নহয়। হয় এতিয়া আমি পাইছোঁহি ৰহা টোলগেট। এই টোলগেটটোৰ যোগেদি আমাৰ মানুহক চৰকাৰে বহুত লুট দি আছে, দেখাই আছোঁ ৰ'ব। টোলগেটটো দেখিলে, টোলগেটটো বৰ্তমান আমি পাৰ হৈ আহিলোঁ। ৰহা পামগৈ এতিয়া, বেছি টাইম নাই আমাৰ। হয় নহয় ভাই? কৈ দিয়ক কিবা এটা। লাহে লাহে গাড়ী আহি আছে, বুজিছ? এতিয়া আমি পাই গ'লোহি ৰহা নতুন চাৰিআলি। বল। এতিয়া আমি তেল ভৰা হৈ গ'ল। তেল ভৰালোঁ আমি। এতিয়া আমি ক'ত যাম? কিবা খাবলৈ। কি খাওঁ? কিবা খাবলৈ। এতিয়া খোৱা বোৱা নহয়, ডাইৰেক্ট ঘৰ। কাম হৈ গ'ল আমাৰ, তেল ভৰালোঁ।
তো এতিয়া আমি আছোঁ ৰহাৰ যোনখন ফ্লাইঅভাৰ আছে না সেইখনৰ ওপৰত আছোঁ বৰ্তমান। মোৰ লগত আছে আমাৰ মনোজ, তাৰ লগত আছে কি আছে এইফালে সি এইটো খাবৰ কাৰণে মোক ৰহালৈ লৈ আহিছে, দেখিছেনে? এই বস্তুটো খাবৰ কাৰণে সি ইমান ভাল পায়। সি ভাই কিয় ইমান ভাল পায়? তই কিবা এটা কৰিছোন। ভাল লাগে দেখিছে নহয়, সি মোক এইটো খাবৰ কাৰণে কি ইমান দূৰৰ পৰা মানে লৈ আহিছে মোক। তেনে এইটো খাওঁ আৰু এতিয়া আমি ঘৰত যাওঁ ব'লক। ভিডিঅ'টো চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। আৰু আমি এতিয়া একো নকওঁ আৰু বৰ্তমান এতিয়া ঘৰত যাম। আৰু বাইকখনো ধোৱা হৈ গ'ল, সেইফালে যাব পাৰে, বাইকখনো ধোৱা হৈ গ'ল। ধুলো আৰু কি ক'ব, পুৰণা বাইক হয় নহয় ভাই? কেনেকুৱা লাগিছে খাই? একো ভাল লগা নাই। নাখাব এনেকুৱা হেল, একো ভাল নহয়।